মই দীপাংকাই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা নতুন ৱেব ছিৰিজটোৰ নাম হৈছে নেভাৰ কিছ ইয়ৰ বেষ্ট ফ্ৰেণ্ড। কিন্তু টাইটেলটোৰ লগত ষ্টৰিটো কোনো কানেকশ্যন নাই, একদমেই মেটচ নকৰে। আপোনালোকে যেতিয়া পুৰা ফুল ষ্টৰিটো চাই পেলাই কমপ্লিট কৰিব তেতিয়ালৈকে আপোনালোকে গম পাব যে টাইটেলটোৰ কোনো মিনিং নাই। G5ত এই ৱেব ছিৰিজটো 20 জানুৱাৰী 2020 ৰিলিজ কৰা হয়। The story is basically based on a bestseller novel, Never Kiss Your Best Friend. G5 এই ৱেব ছিৰিজটো ফ্ৰেণ্ডশ্বিপৰ ওপৰত বেছ কৰি পেলাই আগুৱাই নিছে। এজনী ছোৱালী আৰু এটা ল'ৰাৰ মাজত এটা বণ্ডিং কেনেকুৱা হ'ব পাৰে। এই ছিৰিজটোত 10টা খণ্ড আছে। প্ৰতিটো খণ্ডই 20 বা 30 মিনিটতকৈ বেছি সময় নল'ব। সেইকাৰণে ইমান বেছি টানি থকা নিচিনা অনুভৱ নহয়। ষ্টৰিটোত অলপ এণ্টাৰটেইনিং আৰু ফান লাভিং হয়। ইয়াত দুটা কেৰেক্টাৰ আছে, সুমেৰ আৰু তামিল। এই দুটাই হৈছে মেইন কেৰেক্টাৰ। সুমেৰ হৈছে এনেকুৱা এটা ল'ৰা যি পঢ়াৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাই, একদম খালি অকল ফিল্মৰ ডাইৰেক্টৰ কৰি থাকে। সেইকাৰণে দেউতাকে অকণো তাক ভাল নাপায়। तुम दोनों हमेशा साथ साथ रहते हो ना। माँ वो सिर्फ मेरा बेस्ट फ्रेंड है। वो भी सिर्फ बेस्ट फ्रेंड ही मानता है ना तेनों। लाइक नहीं लव करता हूँ मैं तानी से, बेस्ट फ्रेंड वाला। तू किसी भी चीज में कंसिस्टेंट नहीं है यार, ना तेरा पैशन नॉन बीइंग अ गुड फ्रेंड। সুমেৰ আৰু তামিল বহুত ভাল ফ্ৰেণ্ডশ্বিপ হয়, কিন্তু তাহাঁতৰ মাজত এনেকুৱা এটা ঘটনা ঘটে যিটোৰ কাৰণে তাহাঁতৰ ফ্ৰেণ্ডশ্বিপটো ভাগি যায়। সেইটো ইয়াৰ বিশেষকৈ টুইষ্ট হয়। মই আপোনালোকক এই টুইষ্টটো কৈ নিদিওঁ, আপোনালোকে নিজে চাব ৱেব ছিৰিজটো, তেতিয়া গম পাব কি কাৰণে তাহাঁতৰ ৰিলেশ্যনশ্বিপটো ব্ৰেক হয়। এই ছিৰিজটোত মিউজিক দিছে বিশাল মিশ্ৰ আৰু আৰমান মালিকে। ইয়াৰ মিউজিক সঁচাই বহুত ধুনীয়া আৰু বহুত ভাল লাগে ছিৰিজটো চাই থাকোঁতে। গানটো বহুত ধুনীয়াকৈ মেটচ কৰে। এই গোটেই ৱেব ছিৰিজটো লণ্ডনত শ্বুট কৰা হৈছে। সেইটো কাৰণে লোকেশ্যন, কাপোৰ, ষ্টাইল সকলোখিনি বৰ ধুনীয়াকৈ ইয়াত দেখুওৱা হয়। যদি আপোনালোকে এই ৱেব ছিৰিজটো চাই এণ্টাৰটেইনিং পাব। কিন্তু আজিৰ ভিডিঅ'টোত ইমানেই আছিল। বহুত সোনকালে বেলেগ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আশা ৰাখিছোঁ আপোনালোকে ভাল পালে বুলি ভিডিঅ'টো। ষ্টে হোম, ষ্টে ছেফ।